ভগৱানৰ পৰা মৃত্যু বিচাৰি ল'বা, কিন্তু কোনোবা মানুহৰ পৰা ভালপোৱা কেতিয়াও নিবিচাৰিবা। যদি এই হৃদয়খনে সেই সময়ত মগজুৰ কথা শুনা হ'লে আজি এই দুচকুৱে কান্দিব লগা নহ'লহেঁতেন। হয়, মই যদি বিচাৰিলোঁ হয় তাইক ৰখাব পাৰিলোহেঁতেন, কিন্তু এই নিশা তাইক দেখি এনেকুৱা নালাগিল যে তাই নিজৰ সময় মোৰ লগত থাকি নষ্ট কৰিব। হাজাৰবাৰ হৃদয়ৰ পৰা কথা কৈছিলোঁ, এই সকলোবোৰ তোমাৰ মনত নাই, আৰু আজি মাত্ৰ এটা কথা খঙত ক'লোঁ, তুমি সম্পৰ্কই ভাঙি দিলা। মোৰ লাইফত এনেকুৱা কোনোৱেই নাই যাক নেকি মই মোৰ সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ। আহে কিন্তু এদিন দুদিনৰ পাছত এৰি থৈ যায়।